हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज আমি পঢ়িম তোমালোকৰ ক্লাস 10 তোমালোকৰ অসমীয়া বিষয়ৰ অসমীয়া পাঠ্যক্ৰমৰ চেপ্টাৰ নাম্বাৰ 1 বৰগীত। তাতে তোমালোকৰ যিবোৰ শর্ট কোশ্চেন আছে এইবোৰ মই তোমালোকক পিডিএফ আকাৰে প্ৰথমে আলোচনা কৰাই দিম আৰু ইয়াৰ পিছত তোমালোকক কিতাপত বুজাই দিম, ঠিক আছে। আৰু ইয়াৰ পিছত তোমালোকক মই পাঠ ভিত্তিক কোশ্চেনবোৰ আলোচনা কৰাই দিম। তোমালোকক পাঠ ভিত্তিক কোশ্চেনবোৰ মই পিছত আলোচনা কৰাই দিম, কাৰণ তোমালোকে ইতিমধ্যে পাঠ ভিত্তিক কোশ্চেনবোৰ পঢ়ি চাই থাকে। কিছুমানে হয়তো পঢ়া নাই, তোমালোকে মোৰ এই ভিডিঅ'ৰ পৰা চাই ল'বা আৰু মোৰ মতে সকলোৱে পঢ়িছে চাগে। তো তোমালোকক মই প্ৰথমে অতিৰিক্ত কোশ্চেনবোৰ আলোচনা কৰাই দিম, ঠিক আছে। ইয়াৰ ভিতৰত যিবোৰ অতিৰিক্ত কোশ্চেন আছে তোমালোকৰ ইয়াতে দিয়া আছে যে শর্ট কোশ্চেন এনসার 1 মার্কস দিয়া আছে। প্ৰথম কোশ্চেন আমাক ইয়াতে দিছে যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল। 1 মার্ক থাকিব, ঠিক আছে। এনসার কি দিয়া আছে ইয়াতে তোমালোকক এনসার দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1889 চনত, সৰি তোমালোকৰ ইয়াত 1800 নহয়, এইটো হৈছে তোমালোকৰ 1489 চনত জন্ম হয়, ঠিক আছে। তাৰপিছত আমাক 2 নম্বৰ কোশ্চেন দিছে। তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই তোমালোকৰ আজিৰ পৰা এইখন চেনেলত তোমালোকৰ ক্লাস 10 অকল এছামিজ নহয় সোশ্যাল সায়েন্সও মই তোমালোকক পঢ়ুৱাই দিম এমসিকিউ কোশ্চেন হিচাপে। তাৰপিছত তোমালোকৰ জেনাৰেল সায়েন্স, ম্যাথমেটিক্স, ইংলিশ সকলো মই এমসিকিউ হিচাপে আলোচনা কৰাই দিম। আৰু যেহেতু এছামিছত অৰ্থাৎ অসমীয়া পাঠ্যক্ৰমত তোমালোকৰ এমসিকিউ নাই, গতিকে তোমালোকক মই শর্ট কোশ্চেন ইয়াত আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা। তোমালোকৰ যদি মেট্ৰিকত অৰ্থাৎ SSLC 2026ত এক্সাম ভাল কৰিবলৈ আশা আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা, ঠিক আছে। আৰু ভিডিঅ'টো এতিয়া লাইক কৰি দিব। 2 নম্বৰ কোশ্চেন আমাক কি দিছে যে শ্ৰী শ্ৰী মাধৱদেৱে কোন ধৰ্মৰ প্ৰচাৰক আছিল। 1 মার্ক থাকিব। উত্তৰ দি আছে ইয়াতে শ্ৰী শ্ৰী মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল, ঠিক আছে। তাৰপিছত আমাৰ 3 নম্বৰ কোশ্চেন দিছে ইয়াতে যে মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি। ইয়াৰ উত্তৰ দি আছে, উত্তৰ হৈছে তোমালোকৰ মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম হৈছে ক্ৰমে গোবিন্দগিৰি বুৱা আৰু মাতৃৰ নাম হৈছে মনোৰমা, ঠিক আছে। 4 নম্বৰ কোশ্চেন দিছে ইয়াতে আমাক মাধৱদেৱ কাৰ শিষ্য প্ৰিয় শিষ্য আছিল, ঠিক আছে। এইটো সকলোৱে জানে কম্পালসাৰি কোশ্চেন। মাধৱদেৱৰ প্ৰিয় শিষ্য আছিল শংকৰদেৱ, ঠিক আছে। তাৰপিছত তোমালোকে আৰু এটা কথা জানি থবা, মাধৱদেৱ আৰু শংকৰদেৱৰ মাজত অকল গুৰু শিষ্যৰ সম্পৰ্ক নাছিল, তেওঁলোকে মামা আৰু ভাগিনৰ সম্পৰ্কত আবদ্ধ হৈ আছিল, ঠিক আছে। ইয়াৰ পিছত আমাক 5 নম্বৰ কোশ্চেন দিছে যে মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাঙ্ক অনুসৰণ কৰি ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল। উত্তৰ দি আছে ইয়াতে মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাঙ্ক অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল, ঠিক আছে। তাৰপিছত আমাক কোশ্চেন নম্বৰ 6 দিছে ইয়াতে যে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি। ইয়াৰ উত্তৰ হৈছে সকলোৱে জানে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা আৰু শংকৰদেৱৰ কি কীৰ্তন ঘোষা, ঠিক আছে। ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 7 দিছে নামঘোষাৰ অন্য এটা নাম কি। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। নামঘোষাৰ অন্য এটা নাম হৈছে হেজাৰী ঘোষা। তোমালোকৰ ইয়াতে আৰু এটা কোশ্চেন হ'ব পাৰে যে হেজাৰী ঘোষা কাক বোলে। নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় আৰু হেজাৰটা ঘোষা থকাৰ কাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়, ঠিক আছে। কোশ্চেন নম্বৰ 8 দিছে ইয়াতে যে নামঘোষাখনক কিয় হেজাৰী ঘোষা বোলা হয়। এইটো কোশ্চেনটো দি দিছে, মই অলপ আলোচনা কৰি দিছোঁ আগতে। তো উত্তৰ ইয়াতে দি আছে যে নামঘোষাখনত হেজাৰটা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয় বা বোলা হয়, ঠিক আছে। তোমালোকক মই ৰেডিমেড চিষ্টেম ভিতৰৰ কোশ্চেন দি দিছোঁ, তোমালোকক আৰু ভিতৰৰ পৰা পঢ়িব নালাগে। তোমালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দেই। ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 9 দিছে নামঘোষাখন কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ। এইটো তোমালোকক কৈয়ে দিছোঁ, নামঘোষাখন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ, ঠিক আছে। কোশ্চেন নম্বৰ 10 দিছে যে মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনাৰ নাম লিখা। উত্তৰ দি আছে ইয়াত মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনা হ'ল ৰাজছয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ, ঠিক আছে। ইয়াৰ পিছত আমাক 11 নম্বৰ কোশ্চেন দিছে মাধৱদেৱৰ 2খন তথ্যমূলক ৰচনাৰ নাম লিখা। মোস্ট ইম্পৰ্টেণ্ট কোশ্চেন। উত্তৰ দি আছে মাধৱদেৱৰ 2খন আখ্যানমূলক ৰচনা হ'ল এইটো তোমালোকৰ হ'ব মাধৱদেৱৰ 2খন তথ্যমূলক ৰচনা হৈছে তোমালোকৰ জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী। মাধৱদেৱৰ 2খন আখ্যানমূলক নহয়, ইয়াতে হ'ব মাধৱদেৱৰ 2খন তথ্যমূলক ৰচনা হ'ল জন্ম ৰহস্য আৰু ভক্তি ৰত্নাৱলী, ঠিক আছে।
ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ কুৱেশ্যন দিছে মাধৱদেৱৰ এখন নাটৰ নাম লিখা এখন নাটৰ নাম হৈছে অৰ্জুন ভঞ্জন বা দধিমথন ঠিক আছে তাৰপিছত আমাক 13 নম্বৰ কুৱেশ্যন দিছে মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম চোৰধৰা পিপৰা গছোৱা বা ইয়াতে দিছে তোমালোক ভজন বিহাৰ কিতাপত পিপৰা গছোৱা দিয়া আছে চোৰধৰা দিয়া আছে ঠিক আছে ইয়াতে তোমালোকক দুটা দিছে মই চোৰধৰা ভজন বিহাৰ ঠিক আছে তাৰপিছত তোমালোকক 14 নম্বৰ কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যন মাধৱদেৱে কাৰ তলত বহি শিক্ষা লাভ কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মাধৱদেৱে কাৰ তলত বহি ইয়াতে তেওঁৰ গুৰুৰ নাম কোৱা নাই ইয়াতে অন্য কুৱেশ্যন দিছে তোমালোকক যে মাধৱদেৱে কাৰ তলত বহি শিক্ষা লাভ কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ দি আছে ৰাজেন্দ্ৰ অধ্যাপকৰ তলত বহি শিক্ষা লাভ কৰিছিল ইয়াৰ পিছত তোমালোকক 15 নম্বৰ কুৱেশ্যন দিছে মাধৱদেৱে ক'ত শংকৰদেৱৰ সৈতে লগ হৈছিল উত্তৰ দি আছে বেলগুৰিত মাধৱদেৱে ধুৱাহাট বেলগুৰিত শংকৰদেৱৰ সৈতে লগ হৈছিল ঠিক আছে ইয়াৰ পিছত তোমালোকক 16 নম্বৰ কুৱেশ্যন দিছে 16 নম্বৰ কুৱেশ্যন মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰিছিল আদিকাণ্ড ৰামায়ণ ঠিক আছে তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 18 দি আছে মাধৱদেৱৰ বৰগীতত কি ভাৱৰ প্ৰকাশ অধিক উত্তৰ দি আছে বাৎসল্য দাস্য আৰু সাম্য ভাৱৰ প্ৰকাশ অধিক ইয়াৰ পিছত তোমালোকক 19 নম্বৰ কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যন বৰগীত কবিতাটো কি ৰাগত বন্ধা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰথমতে তোমালোকৰ এইটো কুৱেশ্যন আছে বসন্ত ৰাগত বন্ধা ইয়াত তোমালোকৰ ৰাগত স্পেলিংটো ভুল দি আছে তোমালোকে কুৱেশ্যনৰ পৰা চাই ল'বা বসন্ত ৰাগত ইয়াত তোমালোকৰ ৰিগত দি আছে ঠিক আছে ৰাগত হ'ব এইটো তাৰপিছত তোমালোকক 20 নম্বৰ কুৱেশ্যন দিছে 20 নম্বৰ কুৱেশ্যন কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ দি আছে যে কবিয়ে বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে ইয়াৰ পিছত তোমালোকক 21 নম্বৰ কুৱেশ্যন দি আছে যে মহাপাশ মানে কি উত্তৰ দি আছে মহাপাশ মানে হৈছে সাংসাৰিক মোহ মায়াৰ বান্ধনকে মহাপাশ বুলি কোৱা হয় এই মহাপাশ শব্দৰ অৰ্থ হৈছে মায়াৰ বন্ধন ঠিক আছে ইয়াৰ পিছত তোমালোকক 22 নম্বৰ কুৱেশ্যন দিছে বৰগীতটি কাৰ দ্বাৰা ৰচিত এটা সকলোৱে জানে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 23 নম্বৰ কুৱেশ্যন দিছে মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত কি ভাৱ প্ৰকাশ পাইছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ দি আছে মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছিল এইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তোমালোকে ভালদৰে বহীত নোটছ কৰি ল'বা ঠিক আছে তাৰপিছত তোমালোকক 24 নম্বৰ কুৱেশ্যন দিছে ভক্তৰ বাবে পৰম ধন কি উত্তৰ দি আছে হৰিৰ চৰণ তাৰপিছত 25 নম্বৰ কুৱেশ্যন দিছে মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল উত্তৰ দি আছে 12 কৰি বৰগীত ৰচনা কৰিছিল 26 নম্বৰ কুৱেশ্যন দি আছে মাধৱদেৱে মুঠ কিমান বৰগীত ৰচনা কৰা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছিল উত্তৰ দি আছে 9 কৰি 11টা অৰ্থাৎ 191টা 27 নম্বৰ কুৱেশ্যন দিছে তোমালোকক লাষ্ট কুৱেশ্যন তোমালোকৰ 1 মাৰ্কৰ মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কৃষ্ণৰ কণ্ঠ চৰিত্ৰ পৰিস্ফুট হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মাধৱদেৱৰ বৰগীতসমূহত ঘাইকৈ কৃষ্ণৰ কণ্ঠ চৰিত্ৰ পৰিস্ফুট হৈছিল উত্তৰ দি আছে কৃষ্ণৰ লীলা বিষয়টো পৰিস্ফুট হৈছিল ঠিক আছে ইয়াৰ পিছত তোমালোকক 5 মাৰ্কৰ কেইটামান কুৱেশ্যন দি আছে আৰু 3 মাৰ্কৰ কেইটামান কুৱেশ্যন দি আছে তোমালোকক মই দেখুৱাই দিছোঁ কি কৈছে তোমালোকে বৰগীতৰ 5টা লক্ষণ লিখা ঠিক আছে ওপৰত যিবোৰ তোমালোকক দিছোঁ মই এইবাৰ পঢ়িব নালাগে তোমালোকে জাষ্ট লক্ষণ 5টা লিখি ল'বা ইয়াৰ পৰা প্ৰথমটো হৈছে ইয়াতে দি আছে যে বৰগীতৰ 5টা লক্ষণ হ'ল প্ৰথমটো হৈছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত ঋগ নহয় ৰাগ বি নম্বৰ হৈছে বৰগীতৰ ভাষা বৰজাৱলী চি নম্বৰ দি আছে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক 2 নম্বৰ দিছে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও ইয়াত বা তাত দাস্য শান্ত বাৎসল্য আদি ৰসৰ সমাৱেশ ঘটিছে তাৰপিছত তোমালোকক 5 নম্বৰ দি আছে ই নম্বৰ মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক ঠিক আছে ইয়াৰ পিছত তোমালোকৰ বৰগীতত 54 টকা লিখিব কৈছে বৰগীতত 54 টকা লিখা মই তোমালোকক স্ক্ৰীনত শ্বেয়াৰ কৰি আছোঁ ভিডিঅ'টো বহুত লং হৈ গৈ আছে তোমালোকে ইয়াৰ পৰা চাই ল'বা ঠিক আছে মই ভালদৰে দেখুৱাই দি আছোঁ ঠিক আছে তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে যে বৰজাৱলী ভাষাত 54 টকা লিখা এইটো তোমালোকে 54 টকা আহিব পাৰে 2 মাৰ্কৰ কাৰণে আহিব পাৰে বা 5 মাৰ্কছৰ কাৰণে আহিব পাৰে তোমালোকে এইটো ভালদৰে চাই লোৱা বৰজাৱলী ভাষা তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে ইয়াৰ পিছত মই তোমালোকক কিতাপত থকা শৰ্ট কুৱেশ্যন কেইটা বা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকক দাগ দি দিছোঁ ঠিক আছে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা
তো আমি পোনপ্ৰথমে চেপ্টাৰ 2 আমি বাহিৰ কৰি লম ইয়াতে তোমালোকে দেখিবলৈ পাইছে যে অসমীয়া সাহিত্য চয়নিকা নতুন পাঠ দি আছে তোমালোকক দ্বিতীয় ভাগ দশম শ্ৰেণীৰ বাবে ঠিক আছে আমি প্ৰথমে তোমালোকৰ চেপ্টাৰ 2 বাহিৰ কৰি লম ইয়াতে তোমালোকে দেখিবলৈ পাইছে বৰগীত ঠিক আছে তোমালোকক মই এইখন ভিডিঅত এই বৰগীতৰ ভিতৰত যিবোৰ ভিতৰুৱা কোৱেশ্চন আছে এইবোৰ আলোচনা কৰি দিম আৰু তোমালোকৰ কি কি শব্দাৰ্থ ইম্পৰ্টেন্ট আছে ব্যাকৰণ কি কি আহিব পাৰে আৰু তোমালোকৰ মই পাঠভিত্তিক যিবোৰ কোৱেশ্চন আছে এইবোৰ মই তোমালোকক লগতে আলোচনা কৰি দিম এইবোৰ তোমালোকৰ পাঠভিত্তিক কোৱেশ্চন এই সকলোবোৰ কোৱেশ্চন মই তোমালোকক আলোচনা কৰি দিম ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅটো এটি লাইক কৰি দিবা ঠিক আছে তো তোমালোকে প্ৰথমে পেজ নাম্বাৰ তোমালোকে 1 বাহিৰ কৰি লবা তাত তোমালোকৰ বৰগীত দি আছে ইয়াতে তোমালোকৰ কি কি ভিতৰুৱা কোৱেশ্চন হ'ব পাৰে মই এইবোৰ তোমালোকক প্ৰথমে আলোচনা কৰি দিম কিতাপত তাৰ পিছত তোমালোকক মই পিডিএফ আকাৰে ভিতৰুৱা কোৱেশ্চন অৰ্থাৎ অতিৰিক্ত কোৱেশ্চন আলোচনা কৰি দিম ঠিক আছে তোমালোকক ইয়াতে দি আছে বৰগীত তলত তোমালোকক কি দিছে ইয়াতে তলত যে ৰাগ বসন্ত তোমালোকৰ ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে কি কোৱেশ্চন কোৱাচোন তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব যে বৰগীত পাঠটি কি ৰাগত বন্ধা ঠিক আছে এটো তোমালোকৰ কোৱেশ্চন হ'ব যে বৰগীত পাঠটো কি ৰাগত বন্ধা তোমালোকৰ উত্তৰ হ'ব যে বৰগীত পাঠটো বসন্ত ৰাগত বন্ধা ঠিক আছে তাৰ পিছত তোমালোকৰ লিখকৰ নাম দি আছে ইয়াতে যে শ্ৰী শ্ৰী মাধৱদেৱ তোমালোকে এটো মনত ৰাখিবা এটো জানাই তোমালোকে তথাপি মনত ৰাখিবা তাৰ পিছত তোমালোকক ধৰুংটো ইয়াতে দি দিছে ইয়াতে তোমালোকে ধৰুংটো দি দিছে তোমালোকে এটো পঢ়িবা তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব যে বৰগীত পাঠটি ধৰুংটো লিখা তোমালোকৰ তাত 2 মাৰ্কস থাকিব যে বৰগীত পাঠটি ধৰুং কি বা ধৰুংটো লিখা তোমালোকে এই দুই লাইন লিখি দিবা হৰি হেৰেৰা বাপ পছিল হৰণে নেৰিবে বান্তক মক জীৱনে মৰণে এটো তোমালোকৰ ধৰুং ঠিক আছে বাকি তোমালোকৰ যি শেষত পদটো আছে এটো তোমালোকৰ নালাগে তোমালোকক মই ইয়াৰ পিছত যিবোৰ ইম্পৰ্টেন্ট আছে এইবোৰ আলোচনা কৰি দিম ঠিক আছে তোমালোকে পেজটো উলটাই লবা এফালে কি আছে আমি পঢ়িম এফালে তোমালোকৰ সম্ভৱত কবি পৰিচয় আছে তোমালোকে চাই লোৱা কবিৰ পৰিচয় দি আছে ইয়াতে দিছে নৱবৈষ্ণৱ ধৰ্ম অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত 1489 চনত জন্ম হয় তোমালোকে এটো পঢ়ি লবা তাৰ পিছত তোমালোকক ইয়াতে দিছে যে তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভুৱা আৰু মাতৃৰ নাম মনোৰমা তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি এটো পঢ়ি লবা আৰু মাতৃৰ নাম কি মনোৰমা ঠিক আছে তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব পাৰে গোবিন্দগিৰি ভুৱা আছিল তেওঁৰ পিতৃৰ নাম এটো গোবিন্দগিৰি ভুৱা আৰু মাতৃৰ নাম আছিল কি মনোৰমা এটো ঠিক আছে তাৰ পিছত তোমালোকক ইয়াতে দিছে যে শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি গণককুচি সন্ধিয়া সুন্দৰী দিয়া ভেলাডাঙ্গা আদি ধৰ্ম প্ৰচাৰ কৰিছিল তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব পাৰে যে মাধৱদেৱে কোন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল তোমালোকে দুটা প্লেছৰ নাম দুটা ঠাইৰ নাম তোমালোকে মনত ৰাখিবা কোৱেশ্চন হ'ব যে মাধৱদেৱে কি ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল তোমালোকে দুটা মনত ৰাখিবা যিকোনো দুটা বাৰাদি দি আছে গণককুচি দি আছে সুন্দৰী দি আছে ভেলাডাঙ্গা দি আছে যিকোনো দুটা মনত ৰাখিলে হৈ গল ঠিক আছে তাৰ পিছত তোমালোকক ইয়াতে দিছে যে ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তি স্তম্ভ হল নামঘোষা তোমালোকে মনত ৰাখিবা এটো তোমালোকৰ কমন কোৱেশ্চন তোমালোকে যিকোনো কম্পাৰেটিভ এক্সামত আহিব পাৰে যে মাধৱদেৱৰ জীৱনৰ কীৰ্তি স্তম্ভ কি তোমালোকে লিখিবা যে নামঘোষা ঠিক আছে তাৰ পিছত তোমালোকক ইয়াতে দিছে যে 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয় তোমালোকৰ ইয়াতে কোৱেশ্চন হ'ব পাৰে যে হেজাৰী ঘোষা বুলি কাক কোৱা হয় তোমালোকৰ উত্তৰ হ'ব যে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় আৰু এটা কোৱেশ্চন হ'ব পাৰে যে নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয় তোমালোকৰ উত্তৰ হ'ব যে 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক ইয়াতে দিছে তাৰ আন ৰচনাসমূহ তোমালোকে ইয়াতে আখ্যানমূলক দুটা পঢ়ি লবা ঠিক আছে আদিকাব্য ৰামায়ণ তাৰ পিছত তোমালোকৰ এটো দি আছে ৰাজছয় কাব্য দি আছে তাৰ পিছত তোমালোকক তথ্যমূলক ৰচনা দি আছে জন্ম ৰহস্য ভক্তি ৰত্নাৱলী নাম মালিকা নাট দুটা পঢ়ি লবা ঝুমুৰ দুটা পঢ়ি লবা পিপৰা গোচোৱা চোৰ ধৰা ভূমি লটোৱা দি আছে ভোজন বিহা দি আছে তোমালোকে ইয়াৰ পৰা দুটা কৰি পঢ়ি লবা ঠিক আছে তাৰ পিছত তোমালোকক ইখিনি নালাগে ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন নহয় তোমালোকে একেবাৰে শেষত যাবা একেবাৰে শেষত তোমালোকে দি আছে শব্দাৰ্থ একেবাৰে শেষত তোমালোকে দি আছে শব্দাৰ্থ আৰু টকা এবাৰ তোমালোকে পঢ়িবা সৰু দি আছে সিঙি দিয়ে বা ত্যাগ কৰা ধিয়াই দি আছে ধ্যান কৰে নিগম দি আছে নিগম শাস্ত্ৰ তোমালোকে এবাৰ পঢ়িবা ইফালে তোমালোকৰ এটা ইম্পৰ্টেন্ট দি আছে মই তোমালোকক দেখুৱাই দিছো ইফালে ইম্পৰ্টেন্ট তোমালোকক মই দেখুৱাই দিছো এইটো তোমালোকৰ ইম্পৰ্টেন্ট যে বিষয় বিকলে শব্দৰ অৰ্থ তোমালোকৰ আহিব পাৰে কি যে সাংসাৰিক দুখ বা বিষয় বাসনাত
স্থবিৰ হৈ পৰা তাৰপিছত মৌ বাছ দি আছে মায়াৰ বান্ধন যাহাকো দি আছে যিজনক বা যাক ইয়াৰ পিছত তোমালোকক বৰগীত দি আছে তোমালোকে এইটো পঢ়িবা ইয়াতে তোমালোকৰ বহুতো কোশ্চেন আছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয় উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰে স্তৱীমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ এইটো তোমালোকৰ নালাগে তোমালোকে এইটো পঢ়িবা যে বৰগীত কাক বোলে ইয়াতে তোমালোকৰ দেখিবলৈ পাইছে মই দাগ দি দিছো এইটো যে বৰগীত কাক বোলে তোমালোকে লিখিবা যে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতকহে বৰগীত বুলি কোৱা হয় শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতকহে অকল শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতক বৰগীত বুলি কোৱা হয় ঠিক আছে তাৰপিছত ইয়াতে তোমাৰ আৰু এটা কোশ্চেন হ'ব যে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত তোমালোকৰ ইয়াতে কোশ্চেন হ'ব পাৰে যে বৰগীতসমূহ কিহৰ কাৰণে ৰচিত কি লক্ষ্যৰে বৰগীতসমূহ ৰচনা কৰিছিল তোমালোকৰ উত্তৰ হ'ব যে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ঠিক আছে তাৰপিছত ইয়াতে তোমালোকক দিয়া আছে যে শংকৰদেৱে 12 কোটি বৰগীত ৰচনা কৰিছিল তোমালোকৰ ইয়াতে কোশ্চেন হ'ব পাৰে যে শংকৰদেৱে কেইটা বা কিমানটা বৰগীত ৰচনা কৰিছিল উত্তৰ হ'ব 12 কোটি ঠিক আছে বুলি চৰিত পুথিত পোৱা যায় আৰু কত পোৱা গৈছিল উত্তৰ হ'ব পাৰে যে শংকৰদেৱে যে 12 কোটি বৰগীত ৰচনা কৰিছিল এটো কত পোৱা গৈছিল উত্তৰ হ'ব যে চৰিত পুথিত ঠিক আছে তাৰপিছত তোমালোকৰ এটো নালাগা ইফালে তোমালোকৰ এটো পঢ়িবা যে বৰ্তমান শংকৰদেৱে বিৰচিত 1 কোটি 14টা বৰগীত পোৱা যায় তোমালোকৰ ইয়াতে কোশ্চেন হ'ব যে বৰ্তমান শংকৰদেৱৰ বিৰচিত কেইটা বৰগীত পোৱা যায় তোমালোকৰ উত্তৰ হ'ব 1 কোটি 14টা তাৰপিছত দিয়া আছে যে মাধৱদেৱৰ ভনিতা থকা মুঠ 157 157টা বৰগীত মাধৱদেৱৰ ভনিতা থকা বৰগীত হৈছে তোমালোকৰ 157টা ঠিক আছে ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191 191টা ঠিক আছে তোমালোকৰ ইয়াতে দুটা কোশ্চেন হ'ব ইয়াতে যে মাধৱদেৱৰ ভনিতা থকা মুঠ বৰগীত কেইটা তোমালোকে এইটো লিখিবা আৰু যদি কয় যে ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191 191টা ঠিক আছে এইটো লিখিলে তোমালোকৰ হৈ গ'ল তাৰ পিছত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন এইটো বৰগীতৰ লক্ষণ তোমালোকে চাৰিটা মুখস্থ কৰি লবা চাৰিটা পঢ়ি লবা ইয়াতে প্ৰথমটো দি আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত দ্বিতীয় দি আছে বৰগীতৰ ভাষা বৰ্জাৱলী তৃতীয় দি আছে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মহাত্মা প্ৰকাশক আৰু চতুৰ্থ তোমালোকে এইটো দি আছে বৰগীতসমূহ মূলত ভক্তিৰস প্ৰধান যদিও তাত দাস্য শান্ত বাৎসল্য আদি ৰসৰ সমাবেশ ঘটিছে ঠিক আছে তাৰ পিছত তোমালোকক বৰ্জাৱলী ভাষা দি আছে তোমালোকে জানাই যে আমাৰ কৃত্ৰিম সাহিত্যিক ভাষা আছে বৰ্জাৱলী ভাষা ইয়াতে এটাই কোশ্চেন হ'ব পাৰে যে আমাৰ কৃত্ৰিম সাহিত্যিক ভাষা কি বৰ্জাৱলী ভাষা বৰ্জাৱলী ভাষা কৰ পৰা আহিছে ইয়াত তোমালোকৰ এইটো আছে নে নাই মই দেখি কৈ আছো বৰ্জাৱলী ভাষা বৰজ শব্দৰ পৰা আহিছে তোমালোকে মনত ৰাখিবা মই কৈ দিছো ইয়াতে তোমালোকৰ ইয়াতে নাই বৰ্জাৱলী ভাষাটো বৰজ শব্দৰ পৰা আহিছে ঠিক আছে তোমালোকে মনত ৰাখিবা ইয়াতে তোমালোকৰ নাই ঠিক আছে তাৰ পিছত তোমালোকক মই ভাৱ বিষয়ক যিবোৰ আছে এইবোৰ আলোচনা কৰাই দিম পাই টু পাই সকলোবোৰ আলোচনা কৰাই দিম তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅটো এটি লাইক কৰি দিবা এই সকলোবোৰ কোশ্চেন আলোচনা কৰাই দিম আৰু অতিৰিক্ত কোশ্চেন কি মই আলোচনা কৰিলা এই সকলোবোৰ মই তোমালোকক পিডিএফ আকাৰে আলোচনা কৰাই দিম ঠিক আছে ইয়াৰ পিছত তোমালোকৰ যে কিতাপত কোশ্চেন আছিল তোমালোকে পেজ নম্বৰ কিতাপৰ 3 নম্বৰ পেজ বাহিৰ কৰি লবা তাতে তোমালোকৰ কোশ্চেন আছিল নাম্বাৰ 1 দিছে চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া তোমালোকে বুজি পাইছে এইবাৰ তোমালোকে ইতিমধ্যে পঢ়িছে গতিকে মই তথাপিও তোমালোকক মই যোগান ধৰি আছো তোমালোকে ইয়াৰ পৰা পঢ়ি লবা কাৰণ ইয়াতে তোমালোকৰ হটকৈ দি আছে আৰু চুটিকৈ লিখি কেনেকৈ বেছি নম্বৰ পাব পাৰি বা কেনেকৈ মাৰ্ক নকটাকৈ ফুল নম্বৰ পাব পাৰি এই উত্তৰবোৰ মই দি দিছো তোমালোকে কোশ্চেনটো পঢ়া আৰু উত্তৰটো পঢ়া ঠিক আছে উত্তৰ দি আছে তোমালোকৰ তাৰ পিছত খ নম্বৰ কোশ্চেন কি কৈছে যে সনক সনন্দ যোগী ইয়াকু দিয়া সনক সনন্দ আদি যোগীসকলে কাৰ ধ্যান কৰে বুলি কৈছে উত্তৰ দি আছে যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে গ নম্বৰ কোশ্চেন দিছে আমাক কবি কিয়ত আতুৰ হোৱা বুলি কৈছে উত্তৰ দি আছে কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে খ নম্বৰ কোশ্চেন দিছে বৰগীতটি কোন ৰচনা কৰিছিল সকলে জানাই এটো নম্বৰ কোশ্চেন দিছে বৰগীতটি কি ৰাগত বন্ধা এটো তো মই আলোচনা কৰিছে ইতিমধ্যে বসন্ত ৰাগত 6 নম্বৰ কোশ্চেন দিছে কবিয়ে বান্ধৱ বুলি কাক সমাধান কৰিছে এটো সকলে জানে হৰিক 6 নম্বৰ কোশ্চেন দিছে মহাপাশ মানে কি এটো আলোচনা কৰিছো তাৰ পিছত বৰগীতৰ মূল ভাৱ এটো তোমালোকে মোস্ট ইম্পৰ্টেন্ট এটো পঢ়ি যাবা এটো তোমালোকে বৰগীতৰ মূল ভাৱ পঢ়িলে বৰগীত কবিতাৰ জীৱ তোমালোকৰ বট কোশ্চেন আছে তোমালোকে সকলোবাৰ থুলমুলকৈ হলো লিখিব পাৰিবা তোমালোকে বৰগীত কবিতাৰ মূল ভাৱটো ভালদৰে চোৱা মই নপঢ়ো তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ পঢ়ি লবা ঠিক আছে
ঠিক আছে স্ক্ৰীনশ্বট মাৰিলে পঢ়ি ল'বা তাৰপিছত তোমালোকৰ 3 নম্বৰ কোৱেশ্চন আছে বৰ্গিতৰ ৰচকসমূহ পৰিচয় তোমালোকে ইয়াৰ পৰা চাই ল'বা এইটো মই তোমালোকক দি আছো মই তোমালোকক উত্তৰখিনি দি আছো তোমালোকে স্ক্ৰীনশ্বট মাৰিলে পঢ়ি ল'বা ঠিক আছে ভিডিওটো বহুত দীঘল হৈ গৈ আছে সেই কাৰণে মই এনে শেয়াৰ কৰি আছো ঠিক আছে তাৰপিছত আমাক এতিয়া এইটো শেষই হোৱা নাই তোমালোকে চাই লোৱা ঠিক আছে অৰতো দি আছে মই অৰ দি আৰু এটা কোৱেশ্চন উত্তৰ দিছো সৰুকৈ দিছো এইটো তোমালোকে যদি আগৰটো ডাঙৰ লাগে বা দীঘল লাগে তোমালোকে এই চুটিটো লিখি ল'বা এইটো তোমালোকে চুটি ঠিক আছে তাৰপিছত আমাক 4 নম্বৰ কোৱেশ্চন দিছে ব্যাখ্যা কৰা তোমালোকে তাত যোৱা সহস্র বয়নে যাৰ নাপাবন্ত সীমা অদমে জানিব কেন তোমাৰ মহিমা ইয়াৰ উত্তৰ দি আছে তোমালোকক ব্যাখ্যা কৰা প্ৰসংগ দি আছে সংগতি দি আছে এইবাৰ মাইন্ড কৰিবা প্ৰসংগ সংগতি আৰু ব্যাখ্যা তলত দি আছে এইবাৰ পঢ়ি ল'বা ঠিক আছে স্ক্ৰীনশ্বট মাৰিলে পঢ়ি ল'বা খ নম্বৰ কোৱেশ্চন দি আছে আতুৰ ভৈলাহী হৰি বিষয় বিকলে কৰিল উদ্ধাৰ মোক চৰণে কমলে ইয়াৰ উত্তৰ দি আছে প্ৰসংগ সংগতি দি আছে তাৰপিছত ব্যাখ্যা দি আছে ইয়াৰ পৰা চাই ল'বা ঠিক আছে তাৰপিছত তোমালোকক গ নম্বৰ কোৱেশ্চন দিছে তোমাৰ চৰণ দুই মোৰ মহাধান ভকত জনেৰে নিজ তুমি সে জীৱন প্ৰসংগ দি আছে সংগতি দি আছে আৰু ব্যাখ্যা ইয়াতে তোমালোকৰ পিছত দি আছে তাৰপিছত আমাক 5 নম্বৰ কোৱেশ্চন দিছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহিলে তোমাৰ এইটোই আহিব পাৰে চনক চনন্দ ৰবা মই গ নম্বৰটো আকৌ ভালদৰে দেখুৱাই দিছো ব্যাখ্যাটো ভালদৰে চাই লোৱা গ নম্বৰৰ ব্যাখ্যাটো ভালদৰে চাই লোৱা 5 নম্বৰটো তোমালোকৰ উত্তৰ চাই লোৱা তাৎপৰ্য বিচাৰ কৰা কৈছে উত্তৰ দি আছে আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে কিন্তু এই শাস্ত্ৰৰ ডাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয় তোমালোকে বাকিবোৰ পঢ়ি ল'বা মই আৰু নপঢ়ো তাৰপিছত তোমালোকক 6 নম্বৰ কোৱেশ্চন দিছে বৰ্গিতৰ 4টা লক্ষণ মই এইটো আলোচনা কৰি দিছো আগতে তথাপিও তোমালোকক পাঠভিত্তিক কোৱেশ্চন দিছে তোমালোকে এইটো চাই ল'বা তাৰপিছত তোমালোকৰ ভাষা বিষয়ক দিছে গ্ৰামাৰ সেকশন কি কৈছে তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা নাপাবন্ধ মানে কি নাপাবন্ধ মানে শব্দৰ আধুনিক ৰূপ দি আছে নাপাবন্ধ নাপায় কেনে মানে কি দৰে বা কেনেকৈ ভৈলাহ মানে হল তুমি সে মানে তুমি হে বা তুমি হে জনেৰে মানে সকলৰ বা জনৰ কয় মানে কয় তাৰপিছত তোমালোকক 2 নম্বৰ কোৱেশ্চন দিছে যে ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আহিব পাৰে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে তোমালোকে ইয়াৰ পৰা পঢ়ি লবা ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল ইয়াতে দি আছে ব্ৰজবুলি ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি না সাবস্ক্ৰাইব কৰি লবা দেই আমাৰ ভিডিও আজি এইখিনিয়ে যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ঠিক আছে বাই বাই টেক কেয়াৰ